নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি ভিডিঅ'টো এখন ঘৰৰ বিষয়ত হ'ব। মানে এখন ঘৰত দৰ্জা খিৰিকী কেনেকুৱাকৈ বনোৱা হৈছে, ৰুমৰ সাইজ কিমান আছে, সম্পূৰ্ণ ডিটেইলছ এইটো ভিডিঅ'ত দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ নাম MG, আপোনালোকে চাই আছে মিস্ত্ৰী গুৰুজী। বন্ধুসকল, প্ৰথমে এখন ঘৰৰ ড্ৰয়িংটো চাই লওঁ আহক। বন্ধুসকল, ঘৰখন আপোনাৰ 6টা ৰুমৰ। এয়া চাওক, 1 2 3 4 5 6 এইটো বেৰেণ্ডা হ'ব। বন্ধুসকল, এতিয়া ৰুমৰ সাইজবিলাক চাই লওঁ আহক। এইটো আছে আপোনাৰ 14x12, এইটো আছে আপোনাৰ 14x12, এইটো আছে 14x14, এইটো 14x14, এইটো আছে আপোনাৰ 14x14, এইটো আছে আপোনাৰ 14x14। তাৰপিছত বেৰেণ্ডাটো 18x8 ফুট। তাৰপিছত এইটো হ'ব আপোনাৰ প্ৰন ডিজাইন, এইটো আছে 5x4 ফুট। ঘৰখন আপোনাৰ এইটো দীঘল এইটো আপোনাৰ 46 ফুট। তাৰপিছত এইটো আছে আপোনাৰ বহলটো 32 ফুট। টোটেল আপোনাৰ 1472 স্কুৱাৰ ফুট হৈ আছে। পিলাৰ আপোনাৰ 22টা, দৰ্জা 8টা, খিৰিকী আছে আপোনাৰ চাৰিপালা 3টা, লগত সাইড ডিজাইন হ'ব আৰু 3 পালা 4টা। ভেন্টিলেটাৰ আছে আপোনাৰ 5 পালা 3টা, বাকীখিনি আপোনাৰ পকাৰ লগোৱা হৈছে। বন্ধুসকল, আপোনালোকৰ ঘৰখনৰ ড্ৰয়িং দেখুৱাই দিলোঁ। এতিয়া ঘৰৰ ভিডিঅ'টো চাই লওঁ আহক। বন্ধুসকল, ঘৰখন চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলক ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থওক। লগতে বেল আইকন হিট কৰি অল অপশ্যন ছিলেক্ট কৰি ল'ব, তেতিয়াহে মোৰ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।